সন্দীপন, বহুত ভাবি চিন্তি, বহুত দ্বন্দ্ব আৰু বিভ্ৰান্তি পাৰ হৈ তোমালৈ এই মেইলটো লিখিবলৈ লৈছোঁ। এয়া মাত্ৰ তুমি উত্থাপন কৰা বিষয় অথবা প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ নহয়। এই মেইল এটা ধোঁৱাৰে গঢ়া পৰিস্থিতিৰ সামৰণিৰ বাবেও। মই অনুভৱ কৰিছোঁ সন্দীপন, দ্ব্যৰ্থহীন বন্ধুত্ব আৰু অগাধ ভালপোৱাৰে গঢ়া এটা সম্পৰ্ক, যি সম্পৰ্কক অনন্য বাস্তৱ বুলি ইমান দিনেই প্ৰতিপাল কৰি আহিছিলোঁ, যি আছিল মোৰ পাৰ হৈ অহা প্ৰতিটো দিনৰ চালিকা শক্তি। সেই সম্পৰ্কত ইতিৰেখা পৰাৰ সময় হৈছে। বিভ্ৰান্তি বুলি জনাৰ পিছত কঠিন হীৰাখণ্ডক পানীৰ কণাৰে গঢ়া বাষ্প হৈ হেৰাই যোৱাৰ দেখাৰ পিছত এই সম্পৰ্কৰ ওচৰত আকৌ চালিকা শক্তিৰ আকাংক্ষা কৰাটো অপচয়ৰ বাহিৰে একো নহয় বুলি মই অনুভৱ কৰিছোঁ। আজিৰ এই মেইলটো পঠোৱাৰ পিছত চিৰদিনৰ কাৰণে স্তব্ধ হৈ যাব maya@gmail.com। কোনেও আৰু তোমাক যেতিয়াই তেতিয়াই কথা পতাৰ দৰে মেইল লিখি লিখি আমনি নকৰে। তুমি আকৌ হৈ পৰিবা মাত্ৰ জেনিফাৰৰ, আৰু কাৰো নহয়। মায়া। কি নাম থৈছিল মোৰ মিনু মামীয়ে? তেওঁ বাৰু জানিছিল নেকি মোৰ যি আছিল, যি থাকিব, সেই সকলোবোৰ চকু খুজিলেই গড় হেৰুৱাই পেলোৱা ধোঁৱাৰে গঢ়া এক বিভ্ৰান্তি হৈ ৰ'ব? তেওঁ বাৰু ইমান ভাবিব জানেনে? মইতো নাভাবোঁ। এইখন গুৱাহাটীৰে এটা কোণত মামাৰ সৈতে বাস কৰি থকা মামীক দেখিলে একো বুজা নাযায়। সেই একেই শান্ত হাঁহি, সেই একেই প্ৰতিবাদহীন নম্ৰতা, সেই একেই সাধাৰণ গৃহিণীৰ সমৰ্পিত সৰলতা, নিৰুপায়তাও। থাকক দিয়া সন্দীপন, আমেৰিকান চকুৰে তেওঁক হয়তো তুমি দেখা নাপাবা, নুবুজিবাও। মই তেওঁলোকৰ ঘৰলৈ নোযোৱা বহুত বছৰ হৈ গ'ল। মামী মাজে মাজে আহে, তেওঁৰ মুখত অনবৰতে লাগি থাকে সেই পৃথিৱীৰ বেয়াবোৰ নেদেখা যেন লগা মৰমৰ লগা হাঁহিটো, যিটো হাঁহিয়ে পঢ়ি থকা দিনবোৰত বাৰে বাৰে তোমাক মামাহঁতৰ ঘৰলৈ টানি আনিছিল বুলি তুমি মোক বহুতবাৰ কৈছিলা। যিটো হাঁহিয়ে সেই দিনবোৰত মোক দিছিল পৰিচ্ছন্ন পোৱাৰ ৰ'দৰ কিৰণৰ দৰে প্ৰসন্নতা আৰু জীৱনী শক্তি। কিন্তু সেই হাঁহিৰ আঁৰত লুকাই আছে কিমান বিষণ্ণতা তুমি নাজানা সন্দীপন। এই কথাখিনি পঢ়ি তুমি নিশ্চয় আচৰিত হৈছা। বোধ কৰোঁ তোমাৰ বিশ্বাসো হোৱা নাই। ভাবিছা এয়া মোৰ পৃথিৱীৰ সাধাৰণ ঘটনাবোৰক অসাধাৰণ ৰূপত উপস্থাপন কৰাৰ এক নাটকীয় প্ৰয়াস। কিন্তু তুমি ভবাৰ দৰে এয়া সাধাৰণ বাস্তৱৰ ওপৰত আৰোপিত নাটকীয়তা নহয়। এয়াই সত্য। কাৰণ মাত্ৰ মই দেখিছোঁ সন্দীপন, সেই নম্ৰ আৰু প্ৰতিবাদহীন মানুহৰ ভিতৰত লুকাই থকা অন্য এক মানুহক। ওচৰত থকা হ'লে কেতিয়াবা হয়তো তোমাৰো চকুত পৰিলহেঁতেন। কিন্তু তুমি এনে এক পৃথিৱীৰ বাসিন্দা হৈ পৰিছা, য'ত সেই চকুযোৰ ঢাক খাই থাকে বস্তুবাদৰ ৰঙীন চশমাৰ সিপাৰে। লষ্ট ইন দিছ প্লাষ্টিক লাইফ। এতিয়া তুমি ক'বা মই দুৰ্বল, সেইকাৰণে মই আনক সমালোচনা কৰোঁ। মোলৈ পঠোৱা মেইলবোৰত মোৰ লগত স্কাইপত কথা পাতোঁতেও কিমান ধৰণে মোৰ দুৰ্বলতাবোৰলৈ আঙুলিয়াই দেখুৱাইছিলা তুমি। হয়তো আজিলৈকে ভাবি চোৱা নাই, হয়তো ভাবি চাব লাগে বুলি তোমাৰ মনলৈ অহা নাই। কাৰণ তুমি যুক্তিবাদী, স্পষ্ট বক্তা, নিৰপেক্ষ। মায়া নামৰ পুৰণি বন্ধুজনীকো যি ৰেহাই দিব নোখোজে। তোমাৰ মতে প্ৰিয় আৰু অপ্ৰিয়ৰ সৈতে সত্যৰ কোনো সম্পৰ্ক নাই। সত্যক নিৰ্মম, নিৰ্বিকাৰ,
নিৰ্মোহভাৱে উন্মোচন কৰাটোৱেই শুভাকাংক্ষী মানুহৰ দায়িত্ব। হ'বও পাৰে হয়তো সন্দীপন, মই নাজানো। কষ্টত থকা মানুহৰ সন্মুখত তেনেকৈ সত্যক উন্মোচিত কৰাটো আৰু ভুল আৰু দুৰ্বলতাবোৰলৈ আঙুলিয়াই দিয়াটো কিমান উচিত বা যুক্তিসংগত মই নাজানো। সত্যৰ পক্ষত থাকিও মই সদায় মমতাকো লগত ৰাখিছোঁ। মই ভাবোঁ শুভাকাংক্ষী সাৱধানেৰে আৰু মমতাৰে সত্যলৈ আঙুলিয়াই দিয়া উচিত।